রেখারানী দাস বড় মুর্দাবাদ 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 রেখারানী দাস বড় মুর্দাবাদ 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 আরতি বরদলৈ জিন্দাবাদ 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 আরতি বরদলৈ জিন্দাবাদ 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 দিলীপ শইকা মুর্দাবাদ 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 দিলীপ শইকা মুর্দাবাদ 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 বিজেপি মুর্দাবাদ 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 ভাৰতীয় জনতা পাৰ্টীয়ে যোনটো কেণ্ডিডেট ঘোষণা কৰিছে আমি ইয়াতে নিশ্চয় আনন্দিত নহয়। আমি খুব দুখ পাইছো। আমি আৰতি বৰদলৈৰ কাৰণে আমি সকলোৱে বাগানপাৰা মণ্ডলৰ পৰা আপোনালোকে চকে কোণে যাওক, আৰতি বৰদলৈকহে চিনি পায়। আৰতি বৰদলৈয়ে ইলেকশ্যন খেলিব বুলি সকলোৱে আজিলৈকে কিবা আশাবাদী, সকলোৱে আশাবাদী আৰতি বৰদলৈৰ কাৰণে। আমি সুবনহাটা VCDCৰ পৰা 3টা শক্তি কেন্দ্ৰ লগ হৈ পেলাই আমি ইয়াতে প্ৰতিবাদ কৰিছো। আমি আৰতি বৰদলৈক বিচাৰিছো, আৰতি বৰদলৈকে লাগে। আমি ৰেখাৰাণী বাইদেউক চিনিও নাপাওঁ, ৰেখাৰাণী বাইদেউক আমি নিবিচাৰো। ইয়াৰ জনসাধাৰণে ৰেখাৰাণী বাইদেউক নিবিচাৰে। ৰেখাৰাণী দাস বড়োৰ যদি কেণ্ডিডেটটো যদি বাতিল কৰি পেলাই আৰতি বৰদলৈক যদি কেণ্ডিডেট নিদিয়ে, আমি সুবনহাটা VCDCৰ লগতে বাগানপাৰা মণ্ডলৰ পৰা আমি ভোট বৰ্জন কৰিবলৈ আমি বাধ্য হ'ম। বাগানপাৰা সমষ্টিৰ পৰা আমাৰ আৰতি বৰদলৈক আমি বিচাৰিছিলো। আৰতি বৰদলৈক টিকট নোপোৱাৰ কাৰণে আমি ইমান ৰাতি আমি প্ৰতিবাদ দি আছো। আৰু আমাক টিকটত আমাক ৰেখাৰাণী দাস বড়োক আমি আমাৰ যিমান সমাজত ৰাইজক চিনি নাপায়। আগত নেতা আমাৰ ইয়াতে হুবনকাটাত কোনো এটা নতুনকৈ চিনি নোপোৱা মানুহ আছে, আৰতিকহে চিনি পায়। বিজেপিৰ নেতা হ'ব লগা হ'লে ৰাইজেহে বিচাৰি আছে আৰতিক আগে আমাক বিজেপিৰ নেতা। আমাৰ 25 নং বাগানপাৰা সমষ্টিত যিহেতু সমস্যা আৰু সমস্যাৰ দুৰ্ঘটনাৰ কাৰণে আমি কিছুমান আৰতি বৰদলৈৰ আমি যিহেতু বিজেপি জনতা পাৰ্টিত আমি লাগি ধৰিছিলোঁ। আৰু এই লাগি ধৰাত আজি তাৰপিছত গম পালোঁ যে তাৰপিছত আমাক ৰেখাৰাণী দাস বড়োৱে আপোনাৰ টিকট পালে, কিন্তু কি পৰ্যায়টো পালে তাৰপিছত এতিয়া আমি সন্তুষ্ট পোৱা নাই তেওঁক। আৰু সেইটোৰ কাৰণে আমি প্ৰতিবাদ কৰিব লগা পৰ্যন্ত হৈ গ'লোঁ। আৰু সেই পৰ্যন্তৰ কাৰণে ধৰ আজি তাৰপিছত কথাত ক'লে আমি 18 বছৰ কাল তাৰপিছত পাৰ কৰিলোঁ BPFৰ কাৰণে, কিন্তু একো মূল্য পোৱা নাই। কিন্তু আজি তাৰপিছত আৰতি বৰদলৈ তাৰপিছত আমাক ৰাস্তা ঘাটে আহি আমাক তাৰপিছত সুৰক্ষা অলপ ভাল দিছিলে, কিন্তু তাৰপিছত ই পৰ্যন্ত হ'ল কিহৰ কাৰণে হ'ল সেইটোৰ কাৰণে তাৰপিছত আমি দুৰ্ভাগ্যত হৈছোঁ। আৰু সেইটোৰ কাৰণে আজি আমি তাৰপিছত কিবা এটা কৰিব পৰা হৈছোঁ। আৰু সেইকাৰণে আমি আৰতি বৰদলৈক আমি জিন্দাবাদ ঘোষণা কৰিম। আৰু তেওঁক যাতে তাৰপিছত ভৱিষ্যতলৈকে তাৰপিছত টিকট পায়, এইখিনি তাৰপিছত মই